নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ যিটো নেকি ৫ নম্বৰ পাঠ আমি সেইটো আলোচনা কৰিম বাগিচালৈ যাওঁ বলা হয় নে নহয় আমি যেহেতুকে সকলোৱে গ্ৰীষ্ম বন্ধ পাইছো হয় নে নহয় গৰমৰ বন্ধ সেই কাৰণে আমি অলপমান পঢ়াত মনোযোগ যদিও দিব বিচৰা নাই কিন্তু আমি নপঢ়িলে নহব আমি বেছিকৈ পঢ়িব লাগিব তেতিয়াহে আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম হয় নে নহয় এতিয়া আমি প্ৰথম ইউনিট টেষ্টৰ যিখিনি আমাৰ প্ৰথম সাময়িকী মূল্যায়নৰ আগৰ পাঠকেইটা হৈ গ'ল এতিয়া আমি নতুনকৈ এই পাঠকেইটা আৰম্ভ কৰিম এইকেইটা আকৌ সেকেন্ড ইউনিট টেষ্টৰ কাৰণে হ'ব হয়নে এতিয়া আমি আৰম্ভ কৰিছো আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা আৰু লগতে মোৰ ভিডিঅটো চাই ভাল লাগিলে এটা লাইক কৰি দিবা হয় নে নহয় তোমালোকে যেহেতুকে কমেন্ট কৰিবই নোৱাৰা কমেন্টটো অফ থাকে সেই কাৰণে এতিয়া আমি আৰম্ভ কৰিছো এদিন ৰেণু বাইদেউ প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাক লৈ এখন বাগিচালৈ গৈছিল হয়নে নহয় বাগিচাখনত বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰি আছিল হয়নে ৰেণু বাইদেৱে তাত থকা গছ-গছনিৰ বিষয়ে সকলোকে বৰ ধুনীয়াকৈ বৰ্ণনা কৰি গৈছিল এতিয়া চোৱাচোন কি ধুনীয়াকৈ সব বিলাক গছ-গছনি আছে হয়নে নহয় ফল-মূল ফুল সব আছে এইবিলাক গোটেই ৰেণু বাইদেৱে ধুনীয়াকৈ শিকাই দিছিল তলত কৈছে যে ৰেণু বাইদেউ তোমালোকে বাগিচাখনৰ যিখিনি নেকি গছ-গছনিবোৰলৈ চাব দিছে হয়নে এইবোৰ কিমান ওখ কিমান জোপোহা কিমান চাপৰ আমাক চাব দিছে আমি চাইছো হয়নে এতিয়া ইয়াতে কৈছে যে এনে ধৰণৰ গছ-গছনিবোৰকে উদ্ভিদ বুলি কোৱা হয় যিকোনো গছ-গছনিকে উদ্ভিদ বুলি কোৱা হয় প্ৰণৱে কৈছে এইজোপা কি গছ বাইদেউ বুলি কৈছে তাৰপিছত ৰেণু বাইদেৱে কৈছে এইজোপা বকুল গছ এইজোপা যে ইফালে আছে এইজোপা হৈছে বকুল গছ হয়নে প্ৰণৱে কৈছে গা গছডাল চুই চাইছে বৰ টান পাইছে হয়নে বৰ টান গা গছডাল তাকে কৈছে যদি ইয়াতে কৈছে যে ৰেণু বাইদেৱে বকুল গছৰ দৰে আম কঁঠাল জাম আহত আদি গছবোৰো ওখ আৰু টান হয় হয়নে নহয় এই যিবোৰ নেকি গছ আছে এই গছবোৰৰ গা গছবিলাক বৰ শকত আৰু টান হয় আৰু ডাল পাতেৰে ভৰি থাকে হয়নে এই উদ্ভিদবোৰক বৃক্ষজাতীয় উদ্ভিদ বোলে মানে বৃক্ষৰ পৰাই আমি কাঠ পাওঁ হয়নে নহয় কাঠেৰে আমি বিভিন্ন ধৰণৰ আচবাব বনাব পাৰোঁ হয়নে কাঠেৰে আমি চকী মেজ খাট দুৱাৰ খিৰিকী ইত্যাদি আমি কি কৰিব পাৰোঁ আমি সজাব পাৰোঁ বা সাজিব পাৰোঁ এতিয়া কৈছে যে অসমৰ শাল হলুং বনচুম তিতাচপা আদি বৰ মূল্যৱান গছ হয়নে এইবিলাক বহুত মূল্যৱান অসমত পায় অসমত পোৱা মূল্যৱান গছ-গছনি এতিয়া হলুং হৈছে অসমৰ ৰাজ্যিক গছ হয়নে নহয় এতিয়া আমি তলৰখিনি পঢ়িম চোৱাচোন জেনিফাৰে কৈছে বাগিচাত জকমকাই ফুলি থকা ফুলবোৰলৈ চাইছে হয়নে বাইদেউ এই ফুল গছবোৰ আপুনি চিনি পাইছেনে বা মই চিনি পাইছোঁ বুলি কৈছে এতিয়া কৈছে এইবোৰ গোলাপ নাৰ্জী জবা খৰিকাজাই ফুলৰ গছ হয়নে নহয় এইবোৰ ওপৰত যিবিলাক গছ আছে গোলাপ নাৰ্জী খৰিকাজাই আৰু জবা হয়নে তাৰপিছত কৈছে ৰেণু বাইদেৱে এই গছকেইজোপা যে দেখিছা এইবোৰ বৃক্ষতকৈ চাপৰ হয়নে নহয় ডাঙৰ ডাঙৰ যিবিলাক বৃক্ষ আছিল বৰ ডাঙৰ শকত আৰু টান সেইবিলাকতকৈ চাপৰ আৰু গা গছবোৰ কিন্তু বৃক্ষৰ দৰে কিন্তু শকত নহয় বহুত মানে টান নহয় ইহঁত অলপমান লেহুকা আৰু এই গছবোৰে হৈছে গুল্মজাতীয় উদ্ভিদ হয়নে নহয় ডালিম নেমু জেতুকা হয়নে নহয় এইবিলাক জবা নাৰ্জী আৰু এইফালে কি হয় জবা গোলাপ আকৌ খৰিকাজাই এইবিলাক গোটেই কি হয় গুল্মজাতীয় উদ্ভিদ ইয়াকে কৈছে পিছত আৰতিয়ে কৈছে যে বগাই যোৱা এই উদ্ভিদবোৰৰ নাম কি বাইদেউ বুলি কৈছে ৰেণু বাইদেউ এইবোৰ হ'ল পুৰৈ শাক আৰু ওচৰতে বগাই যোৱা সেইজোপা হ'ল লাও গছ হয়নে নহয় পানী লাও গছ হয়নে আমি যে লাও বুলি কওঁ প্ৰণৱে কৈছে বাইদেউ এই লাও বা পুৰৈ শাকৰ বাবে বাঁহৰ চাং সাজি দিয়া হৈছে হয়নে কৈছে বাঁহৰ চাং সাজি দিয়া হৈছে তাকে কৈছে বাঁহৰ চাং সাজি নিদিলে সিহঁতে উঠিব নোৱাৰিব হয়নে নহয় সিহঁতে পৰনিৰ্ভৰশীল সেইকাৰণে সিহঁতক কি কৰিব লাগে বেলেগৰ সহায়ত বগাই যায় সেইকাৰণে সিহঁতক বাঁহৰ চাং সাজি দিয়া হৈছে বাইদেৱে কৈছে যে এই উদ্ভিদবোৰৰ গা গছ লেহুকা হয়নে নহয় এইবোৰৰ আনৰ সহায় লৈ বগাই যাব পাৰে হয়নে মই এইমাত্ৰ কৈছোঁ নহয় বগাই যাবৰ বাবে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয় হয়নে পাণ জালুক ভেদাইলতা আদি উদ্ভিদবোৰেও আন গছত বগাই যায় হয়নে এই উদ্ভিদবোৰে হৈছে আৰোহীলতা মানে হৈছে বেলেগ গছত বগাই যায় সেইকাৰণে আৰোহীলতা বুলি কৈছে আনহাতে ৰঙালাও তৰমুজ আদি গছবোৰে মাটিত বগাই যায় এনেদৰে বগাই যোৱা উদ্ভিদবোৰ হৈছে লতা জাতীয় উদ্ভিদ হয়নে নহয় ৰঙালাও তৰমুজ এইবিলাকে মাটিত বগাই কি হয় সেই ফলবোৰ লাগে গছত ইয়াকে কৈছে আমি এইখিনি পঢ়িছোঁ সাজিদাই কৈছে বাইদেউ আমি যে ঘাঁহনিৰ ওপৰত থিয় হৈ আছোঁ এইবোৰ কি উদ্ভিদ
কি জাতীয় উদ্ভিদ বুলি কৈছে তেতিয়া ৰেণু বাইদেৱে কৈছে এইবোৰ হৈছে তৃণজাতীয় উদ্ভিদ হয়নে ঘাঁহ দুবৰি বন ধান আদি তৃণজাতীয় উদ্ভিদ এই তৃণজাতীয় উদ্ভিদবোৰ সৰু আৰু ইহঁতৰ গা গছ কোমল হয় কিছুমান তৃণজাতীয় উদ্ভিদৰ গা গছ ফোফোলা হয় হয়নে নহয় যেনে বাঁহ গছৰ ভিতৰৰ ফালটো কি হয় খোলা হয়নে ভিতৰৰ ফালটো ফোফোলা হয় গোটেই কাঠৰ নিচিনা ভিতৰৰ পৰা নাথাকে তাৰ পিছত ওখ হলেও বাঁহ গছ এবিধ তৃণজাতীয় উদ্ভিদ যিমান ওখ হলেও বাঁহ এবিধ কি হয় তৃণজাতীয় উদ্ভিদ আটাইতকৈ ওখ তৃণ হৈছে বাঁহ হয়নে আমি সকলোৱে জানো এতিয়া কৈছে ক আহা প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাই বাগিচাত কি গছ দেখা পাইছিল ক'ব দিছে ইয়াতে এতিয়া আমি বাগিচাত কি গছ দেখা পাইছিলো আমিতো পঢ়ি আহিছো হয়নে নহয় তাতে ধুনীয়া ধুনীয়া নাৰ্জী জবা খৰিকা যায় ফুলৰ গছ দেখিছিলো হয়নে আমি ডালিম নেমু জেতুকা আদি দেখিছো হয়নে নহয় এইবিলাক দেখিছো নে নাই আকৌ ইফালে পানীলাও তাৰপিছত লতা জাতীয় উদ্ভিদ যিবিলাক নেকি পুৰৈ শাক পানীলাও এইবিলাকো দেখিছো হয়নে ইয়াকে কৈছে এতিয়া ক্ৰিয়াকলাপ নাম্বাৰ 1 তোমালোকৰ বিদ্যালয়ৰ আৰু ঘৰৰ ওচৰৰ মানে চৌপাশে থকা যিবিলাক নেকি উদ্ভিদ আছে সেইবিলাক নিৰীক্ষণ কৰা আৰু কি দেখিছা সকলোবোৰ উদ্ভিদ দেখিবলৈ একেই নে বুলি কৈছে কি দেখা পাইছা আৰু সকলোবিলাক উদ্ভিদ দেখিবলৈ একেই নে তাকে সুধিছে উদ্ভিদবোৰৰ গঠন অনুযায়ী তালিকাখনত শ্ৰেণী বিভক্ত কৰা বা শ্ৰেণী বিভক্ত বা বিভাজন কৰা বুলি কৈছে এতিয়া ইয়াতে চোৱাচোন উদ্ভিদৰ গঠন কৈছে ওখ আৰু ঠাল ঠেঙুলি যুক্ত মই লিখি দিছো ইয়াতে বৃক্ষজাতীয় হৈছে শাল হলং বনচুম হয়নে নহয় আকৌ চাপৰ হলে ডালিম হ'ব নেমু হ'ব গুল্মজাতীয় আকৌ লেহুকা হলে লাও পুৰৈ শাক পান জালুক এইবিলাক হয়নে আকৌ গা গছ সৰু আৰু তৃণ কোমল হয়নে নহয় ঘাঁহ হ'ব বন হ'ব দুবৰি বন হ'ব হয়নে নহয় ধান হ'ব এইবিলাক সেইকাৰণে মই লিখি দিছো তোমালোকে ভালদৰে চাই লিখি ল'বা চোৱাচোন আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি যেনে তৃণজাতীয় লতাজাতীয় গুল্মজাতীয় আৰু বৃক্ষজাতীয় হয়নে নহয় আমি এইমাত্ৰ পঢ়ি আহিছো আমি এইখিনি পালো এতিয়া কৈছে যে গছ-গছনিবোৰ আমাৰ বাবে বৰ উপকাৰী হয়নে এইবোৰৰ পৰা আমি শাক পাচলি ফল মূল আদি পাওঁ নে নাপাওঁ আকৌ আমি বিভিন্ন ধৰণৰ আমি আজবাবু তৈয়াৰ কৰিব পাৰো হয়নে নহয় আমি গছ-গছনিৰ পৰা আমাক গছ-গছনিয়ে বহুত উপকাৰ কৰে হয়নে এতিয়া ক্ৰিয়াকলাপ নাম্বাৰ 2 এতিয়া কৈছে বিভিন্ন ঋতুত বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয় হয়নে নহয় বছৰৰ সকলো সময়তে সকলো ধৰণৰ পাচলি খেতি হয়নে কৰা হয়নে বুলি সুধিছে শিক্ষকৰ সহায় লৈ তলৰ তালিকাখন প্ৰস্তুত কৰা বুলি কৈছে এতিয়া মই লিখি দিছো ইয়াতে তোমালোকে চাই লোৱাচোন বাৰিষা কালত কৰা খেতি হৈছে জিকা কুমুৰা হয়নে নহয় আকৌ আমি বিভিন্ন ধৰণৰ খেতি কৰো হয়নে বাৰিষা কালতো আকৌ ধানৰো খেতি কৰো সেই কাৰণে মই লিখি দিছো এতিয়া খৰালি কালত হৈছে আমি যেতিয়া নেকি বৰষুণ নহয় খৰালি কাল তেতিয়া কি হয় সৰিয়হৰ খেতি কৰে আলু হয়নে নহয় মূলা গাজৰ বেঙেনা এইবিলাকৰ খেতি কৰে মই লিখি দিছো সেই কাৰণে তোমালোকে মন দিবা দেই এতিয়া কৈছে যে আমাৰ চাৰিওফালে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদো আছে হয়নে নহয় এইবোৰ হৈছে নিম শালকুঁৱৰী তুলসী নৰসিংহ মানিমুনি ভেদাইলতা মছন্দৰী দুপৰটেঙা পদিনা আদি হয়নে এতিয়া শালকুঁৱৰী এইডাল গছ হৈছে শালকুঁৱৰী হয়নে নহয় আকৌ এডাল তুলসী এইখিনি হৈছে মানিমুনি আকৌ নৰসিংহ দুপৰটেঙা আকৌ এইফালে কি হয় নিম হয়নে এতিয়া ইয়াতে কৈছে মছন্দৰী পদিনা আৰু ভেদাইলতা এইখিনি আমি যিয়ে চিনি নাপাওঁ আমি এইখিনি ইয়াতে নাম চাই ধুনীয়াকৈ চিনি পাব পাৰোঁ ইয়াতে ক্ৰিয়াকলাপ নাম্বাৰ 3 কৈছে যে তোমালোকৰ অঞ্চলত ঔষধি গুণ থকা কি উদ্ভিদ আছে তোমালোকে সেইবোৰৰ নামবোৰ লিখি এখন তালিকা প্ৰস্তুত কৰা বুলি কৈছে হয়নে এইটো তোমালোকলৈ মই এৰি দিছো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া ইয়াতে ধুনীয়াকৈ আমি আগৰখিনিত পঢ়ি আহিলো তাৰ পিছত তোমালোকৰ যদি তাতে আছে কিবা সেইবিলাক তোমালোকে নিজে অনুসৰণ কৰি লিখিবা এতিয়া হৈছে উদ্ভিদৰ অংশসমূহ হয়নে তলৰ ছবিত দেখুৱাৰ দৰে ডালিম গছজোপাৰ বিভিন্ন অংশসমূহ ভালদৰে নিৰীক্ষণ কৰা বুলি কৈছে এইজোপা হৈছে ডালিম হয়নে নহয় ডালিমৰ পাত আছে ফুল আছে ফল আছে হয়নে নহয় গা গছ আছে কাণ্ড মানে যিবিলাক ডাল পাত এইবিলাকৰ কথা কৈছে আৰু শিপা আছে হয়নে এই গোটেইখিনি আমি দেখিছো ইয়াতে এইখিনি আমি ধুনীয়াকৈ চাই মেলি বুজি ল'ব পাৰিম হয়নে আমি ধুনীয়াকৈ আঁকি আমি বেছি ভালদৰে বুজিব পাৰিম যে কৰি চাওঁ আহা বুলি কৈছে গছ পুলি এটা ভালদৰে উভালি আনি চোৱা কি দেখিছা ভালদৰে যেতিয়া উভালি আনি চাম তাৰে ভিতৰত মাটিৰ ভিতৰত কি থাকে শিপা থাকে আমি তাকে দেখিম আৰু গছ পুলিটো মাটিৰ ওপৰত থকা অংশটোৰ নাম কি সেইখিনি হৈছে গা গছ বা কাণ্ড হয়নে নহয় পাত ডাল এইবিলাক তাৰপিছত গছ পুলিটোৰ মাটিৰ তলত সোমাই থকা অংশখিনিৰ নাম হৈছে কি বুলি সুধিছে ইয়াতে শিপা হয়নে এতিয়া কৈছে যে গা গছ উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটো হ'ল গা গছ বা কাণ্ড গা গছৰ পৰা ডাল পাত হয়নে নহয় বা ঠাল ঠেঙুলি আদি ওলাই হয়নে নহয় শিপাত ওলাই নেকি ডাল পাত অকল ওপৰৰখিনিতহে ওলাই হয়নে শিপাৰ পৰা নোলায়
এতিয়া শিপাৰ কথা কৈছে শিপা হৈছে উদ্ভিদৰ মাটিৰ তলত থকা অংশ হয়নে নহয় যিয়ে মাটিখিনি মানে খামুচ মাৰি ধৰি থাকে উদ্ভিদে মাটিৰ পৰা শিপাৰে পানী খনিজ লৱণ আহৰণ কৰে হয়নে নহয় শোষণ কৰে শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় হৈ থকাত সহায় কৰে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে হয়নে নহয় উদ্ভিদৰ শিপাই যেতিয়া নেকি খামুচ মাৰি মাটি ধৰি থাকে তেতিয়া আমাৰ বানপানী বা কিবা সেনেকুৱা ডাঙৰ দুৰ্যোগ হ'লে এইবিলাক মাটিবিলাক কি নহয় আমাৰ এৰি বা মাটি খহি নাযায় খহনীয়াৰ পৰা ৰোধ কৰে গৰা খহনীয়াৰ পৰা আকৌ মাটি সংৰক্ষণো হয় এতিয়া উভালি অনা গছপুলিটোৰ গছ বা গা গছ বা শিপা নিৰীক্ষণ কৰিবা আৰু তাক যতনেৰে ৰুই থবা বুলি কৈছে আমি যিটো গছৰ পুলি উভালি আনি আমি চালোঁ সেইটো আকৌ ধুনীয়াকৈ আমাক ৰুই থব দিছে এতিয়া কৈছে যে লিখো আহা ডাঙৰ গছ এজোপা উভালিবলৈ চেষ্টা কৰা পাৰিবানে যদি নোৱাৰা কিয় মই এইখিনি কৈ দিওঁ তোমালোকে নিজে নিজে লিখিবা ডাঙৰ এজোপা গছ আমি কেনেদৰে উভালিম বহুত শক্তিশালী বহুত শকত আৰু টান হয় হয়নে নহয় আৰু তাক আমি উভালিব নোৱাৰিম হয়নে নহয় কিবা বেলেগ যন্ত্ৰপাতিৰ সহায়ত বা আমি কোৰেৰে বা কিবা সেনেকুৱাৰেহে আমি খান্দি আমি উভালিব লাগিব আমি অকলেও নোৱাৰিম হয়নে কিন্তু সৰু হ'লে পাৰিম কিন্তু বহুত ডাঙৰ হ'লে আমি নোৱাৰিম হয়নে নহয় ইয়াতে ডাঙৰ গছৰ কথাই কৈছে আমি ডাঙৰ গছৰ বহুত শক্তিশালী হয় আৰু বহুত টান আৰু বহুত তলৰ পৰা শিপা থাকে কাৰণে আমি উভালিব নোৱাৰিম এইখিনিয়ে উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে হয়নে নহয় উদ্ভিদে পাতৰ সহায়তে নিজৰ আহাৰ নিজে নিজে প্ৰস্তুত কৰে ভিন ভিন গছৰ পাতৰ আকাৰ আকৃতি আৰু ৰং ভিন ভিন হয় হয়নে নহয় চব গছগিলা চব বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ পাত হয়নে সকলোবিলাক গছৰে নিজৰ আকাৰৰ বেলেগ বেলেগ পাত এতিয়া হৈছে যে লিখোৱা হা বুলি কৈছে তলত দিয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা বুলি কৈছে এতিয়া ইয়াতে এইটো মই লিখিছোঁ পালেং লাই হয়নে নহয় এইবিলাক মই লিখিছোঁ তোমালোকে নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা মই আৰু কৈ নিদিওঁ এইবিলাক হয়নে আগৰ চাই এইখিনি আমি ধুনীয়াকৈ সম্পূৰ্ণ কৰিব পাৰোঁ হয়নে আগত ধুনীয়াকৈ দিয়া আছে নহয় এই পাঠটোতে আগৰ পাঠটোত তোমালোকে তাৰ পৰা চাই লিখি ল'বা মই ইয়াতে লিখি দিছোঁ কেইটামান ক্ৰিয়াকলাপ নম্বৰ 4ত কৈছে যে বিদ্যালয়ৰ চৌহদ আৰু ঘৰৰ বাৰীত থকা গছৰ সৰি পৰা পাত বুটলি আনা বুলি কৈছে তেনে ভালদৰে লক্ষ্য কৰা আৰু সকলো পাত দেখাত একেই নে আকাৰ আকৃতি আৰু ৰং চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা বুলি কৈছে কি গছৰ পাত আনিছা কেনেকুৱা দীঘলহে হয়নে চুটি হয় ঘূৰণীয়া হয় লিখিবা আৰু পাতৰ ৰংটো ধুনীয়াকৈ লিখিবা এইখিনি তোমালোকে যিহেতুকে গ্ৰীষ্ম বন্ধ পাইছা এইবিলাক ধুনীয়াকৈ ঘৰত বহি কৰিব পাৰা সেই একেই কৈছে কৰি চাওঁ আহা পাতৰ সাজ বহুৱাব দিছে হয়নে নহয় পাতটো ধুনীয়াকৈ সাজ বহুৱাব দিছে এইখিনি তোমালোকে পঢ়ি ল'বা গছৰ পাত এখিলা ৰঙীন পেঞ্চিল আৰু বগা কাগজ এখন লোৱা বুলি কৈছে আৰু এইখিনি ধুনীয়াকৈ তোমালোকে তাৰ যিটো নেকি সাজ সেইটো বহুৱাব পাৰিবা তোমালোকে ভালদৰে পঢ়ি ল'বা এইখিনি পঢ়িছোঁ গছৰ পাতৰ গোন্ধ আছেনে বুলি সুধিছে কিছুমান গছৰ পাতৰ বিশেষ গোন্ধ নাথাকে হয়নে নহয় বা গোন্ধ থাকে কিছুমানৰ এতিয়া উদাহৰণস্বৰূপে তুলসী পদিনা নৰসিংহ ধনিয়া ভেদাইলতা নেমু আদিৰ বিভিন্ন ধৰণৰ গুণ হয়নে নহয় গোন্ধ এতিয়া আমি সকলোৰে বেলেগ বেলেগ গোন্ধ পাওঁ হয়নে গছৰ পাতৰ দৰে কিছুমান ফলৰো গোন্ধ বেলেগ বেলেগ হয় হয়নে নহয় কমলা কঁঠাল আম মধুৰিআম ৰবাব টেঙা আদিৰো গোন্ধ আছে কিন্তু বেলেগ বেলেগ এই ফলবোৰ কাটিলে আমি দূৰৰ পৰা গোন্ধ পাওঁ হয়নে এতিয়া কৈছে ফুলৰ কথা ভিন ভিন ঋতুত সাধাৰণতে বিভিন্ন ধৰণৰ ফুল ফুলে ডালিয়া নাৰ্জী আদি শীতকালত ফুলা ফুল আনহাতে আকৌ নাহৰ তগৰ আদি বসন্তকালত ফুলে হয়নে কপৌ নাহৰ তগৰ এইবিলাক আন কিছুমান ফুল আকৌ গোটেই বছৰটোৱে ধৰি ফুলি থাকে গোলাপ জবা কৰবী ফুল আদি হয়নে শেৱালি হাচনাহানা আদি ৰাতি ৰাতি ফুলে হয়নে কিছুমান ফুল পানীটো ফুলে যেনে পদুম ভেট এইবিলাক পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হয়নে তাৰপিছত ইয়াতে আছে যে কিছুমান ফুলৰ গোন্ধ আছে কিছুমানৰ গোন্ধ নাই পখিলা ভোমোৰা মৌমাখি আৰু মৌপিয়া চৰায়ে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায় হয়নে মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে হয়নে নহয় ইয়াকে কৈছে লিখোৱা হা বুলি তলৰ ছবিত থকা ফুলবোৰ চিনাক্ত কৰি ছবিৰ তলে তলে ফুলৰ নামবোৰ লিখা বুলি কৈছে এতিয়া আমি ধুনীয়াকৈ লিখিছোঁ তোমালোকে চাই লিখি ল'বা কপৌ ফুল লিখিছোঁ মই গোলাপ জবা বেলি হয়নে নহয় বেলি ফুল নাৰ্জী পদুম ফুল আকৌ এইফালে শেৱালি ডালিয়া আৰু ৰজনীগন্ধা তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা লিখি আকৌ চেষ্টা কৰিবা তোমালোকে যাতে নিজে নিজেও কিছুমান বেলেগ বেলেগ ধৰণৰ ফুলৰ তোমালোকে নামবোৰ লিখিব পাৰা হয়নে নহয় ক্ৰিয়াকলাপ নম্বৰ 5ত কৈছে যে তোমালোকৰ বিদ্যালয় অথবা ঘৰৰ আশে পাশে কি ফুল দেখিছা গোন্ধ থকা বা গোন্ধ নথকা ফুল হয়নে নহয় শীতকালত বা বসন্তকালত মানে গৰমৰ দিনত বা ঠাণ্ডাৰ দিনত ফুলা ফুলবোৰ চিনাক্ত কৰা হয়নে এইখিনি মই কৰিছোঁ এটা তোমালোকে
বাকী কেইটা কৰিবা বসন্তকালত ফুলা কপৌ ফুল আছিল হয়নে নহয় বসন্তকালত কপৌ ফুল ফুলে আকৌ আৰু বিভিন্ন ধৰণৰ ফুল ফুলে যেনে নাহৰ ফুলো ফুলে এতিয়া শীতকালত ফুলা ফুল নাৰ্জী লিখিছো মই তোমালোকে বেলেগো লিখিব পাৰা এতিয়া গোন্ধ থকা আৰু গোন্ধ নথকা নাৰ্জীৰ গোন্ধ আছে হয়নে নহয় মই লিখি দিছো গোন্ধ আছে বুলি নাৰ্জীৰ হয়নে তোমালোকেও নিজে নিজে লিখিবা ফুল বা ফুলৰ পৰা কি হয় ফল হয় হয়নে ফলৰ কথা কৈছে এতিয়া ফলৰ ভিতৰত কি থাকে বীজ থাকে হয়নে এই বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয় হয়নে নহয় সেই বীজটোৱে আকৌ ধুনীয়াকৈ এডাল গছ হয় আকৌ সেই গছডালৰ পৰা আকৌ ধুনীয়া ফল হয় এতিয়া কৈছে প্ৰকল্প তোমালোকৰ বিদ্যালয়ৰ চৌহদত এখন শাক পাচলিৰ বাগিচা পাতিবা হয়নে এতিয়া বাগিচাখনত জেওৰা দিবা সময়মতে তাত সাৰ পানী দি যতন লোৱাটো নিশ্চিত কৰিবা বুজি পাইছানে ইয়াকে কৈছে তোমালোকৰ যিখন নেকি স্কুল তাতে ধুনীয়াকৈ এখন শাকনি বাগিচা বনাই তাতে ধুনীয়াকৈ এইখিনি কৰিম পিছফালৰ যিখিনি প্ৰশ্ন উত্তৰ অনুশীলনী এইখিনি আমি কৰিম এতিয়া হয়নে মই এখন বহীত ধুনীয়াকৈ কৰি দিছোঁ তোমালোকে তাৰ পৰা চাই লিখি ল'বা এতিয়া ক নম্বৰত আছে যে উত্তৰ লিখা বুলি কৈছে 1 নম্বৰৰ ইয়াতে কৈছে যে এবিধ আৰোহীলতাৰ নাম লিখা বুলি কৈছে আৰোহীলতা মই ক নম্বৰৰ উত্তৰ দিছোঁ পাণ আৰু জালুক তোমালোকক এবিধ লিখিব দিছে এবিধ যিকোনো লিখিব পাৰা হয়নে এতিয়া আকৌ খ নম্বৰত কৈছে যে তোমালোকে কি কৰা 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখা বুলি কৈছে 4বিধ বৃক্ষজাতীয় উদ্ভিদ কি হ'ব শাল হলং বনচুম আৰু তিতাচপা এইখিনি লিখিছোঁ এতিয়া গ নম্বৰত কৈছে যে 2বিধ গুল্মজাতীয় উদ্ভিদৰ নাম 2বিধ গুল্মজাতীয় উদ্ভিদ ডালিম আৰু নেমু হয়নে নহয় এতিয়া আকৌ ইয়াতে কৈছে যে খ নম্বৰত বাৰিষা কালত হোৱা 2বিধ শাক পাচলিৰ নাম লিখা বুলি কৈছে বাৰিষা কালত হোৱা 2বিধ শাক পাচলি কি হ'ব কোমোৰা আৰু কলমৌ এইবিলাক হয়নে শাকৰ কাৰণে মই কলমৌ লিখিছোঁ আৰু পাচলি হ'লে কোমোৰা লিখিছোঁ 19 নম্বৰত যে অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম লিখা এতিয়া মই লিখিছোঁ ইয়াতে শাল আৰু তিতাচপা তোমালোকেও ধুনীয়াকৈ নিজৰ নিজৰ বহীত লিখি ল'বা এতিয়া আমি খালী ঠাইখিনি কৰিছোঁ তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বাচোন খালী ঠাই পূৰ কৰাৰ এইখিনি ক নম্বৰত আছে যে গছে কিহৰ দ্বাৰা পানী শুহি লয় শিপাৰ দ্বাৰা আকৌ খ নম্বৰত লিখিছোঁ মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে আকৌ কপৌ ফুল বসন্তকালত ফুলে পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হৈছে বাঁহ গছ আৰু ডালিম গুল্মজাতীয় উদ্ভিদ 3 নম্বৰত কৈছে যে শুদ্ধ উত্তৰটোত কি কৰিব দিছে ৰাইট চিন দিব দিছে এতিয়া মই তাতে ধুনীয়াকৈ কিতাপত দিব পাৰোঁ কিন্তু মই ধুনীয়াকৈ এখন বহীতে লিখিছোঁ তোমালোকে চাই ল'বাচোন ক নম্বৰত আছে যে বাঁহ গছ গুল্ম বৃক্ষ আৰু তৃণজাতীয় উদ্ভিদ কোনটো হয় সেইটোত ৰাইট চিন দিলে হৈ গ'ল এতিয়া কিন্তু মই মোৰ এই বহীখনত যিটো হয় সেইটোহে মই লিখি দিছোঁ তোমালোকে চাই লোৱাচোন বাঁহ গছ তৃণজাতীয় উদ্ভিদ বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান আকৌ গ নম্বৰত লিখিছোঁ উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে তাৰপিছত খ নম্বৰত লিখিছোঁ যে উদ্ভিদে কি কৰে উদ্ভিদৰ গা গছৰ পৰা ডালপাত ওলায় আৰু কি হয় ছালকুঁৱৰী কি হয় ছালকুঁৱৰী তৃণজাতীয় উদ্ভিদ হয়নে এইটো আমি লিখিব পাৰোঁ 4 নম্বৰত আছে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি বুলি কৈছে হয়নে উদ্ভিদৰ ভাগ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি 4টা যেনে তৃণজাতীয় লতাজাতীয় গুল্মজাতীয় আৰু বৃক্ষজাতীয় হয়নে নহয় এইকেইটা আৰু তোমালোকক ইয়াতে কৈছে যে এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশসমূহ বা অংশবোৰৰ নাম লিখা বুলি কৈছে তোমালোকে নিজে নিজে কৰিবা এইটো হয় তোমালোকে এইটো নিজে নিজে আঁকিবলৈ চেষ্টা কৰিবা মই কৈছিলোঁৱে নহয় পঢ়াই থাকোঁতে পাঠৰ মাজত এইখিনি তোমালোকে ধুনীয়াকৈ আঁকিবা আঁকি বঢ়িয়াকৈ ৰং কৰি এই অংশসমূহৰ নামবোৰ লিখিবা সকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ থেংকছ ফৰ ৱাটছিং